নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমি বা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহু ক্ৰিয়া কৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি এতিয়া ওলাইছোঁ হুঁচৰি গাব ওলাইছোঁ আৰু তাৰে কিছু মুহূৰ্ত আমি ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে ব'লক আমি হুঁচৰি গাব যাওঁ আৰু আপোনালোকে চাই থাকক আহি থাকক দাদাহঁতৰ লগত আমি হুঁচৰি গাব আহিছোঁ কেনেকুৱা লাগিছে বিহু মাৰি বহুত ভাল লাগিছে ৰঙালী বিহু বুলি আমি আহিলোঁ সঁচাকৈ আমি আজি বহুত ফূৰ্তি কৰিছোঁ ভাল লাগিছে ৰঙালী বিহুৰ শুভেচ্ছা নাচনি আহি আছে নাচনি আমি নাচি আছোঁ কিন্তু কি বেলেগে ভালকৈ গানটো গাবই নাজানে আমি নিজে গাবই লাগে ধুনীয়া গান নাগায় ন আমি বজাওঁ মানে আমি মানে কি কৰিছোঁ প্ৰেক্টিচ নাই আমি যদি দুদিন তিনিদিনত প্ৰেক্টিচ কৰি লওঁ বিৰাট ভালকৈ গাব পাৰিম আমি তথাপিও আমাৰ ভুল ভ্ৰান্তিৰ মাজেৰে আমি আমাৰ আজি এই বিহু উৎসৱটি আমি উদযাপন কৰিছোঁ গাঁওখনক অকণমান আমি ৰং সানিবলৈ চেষ্টা কৰিছোঁ ইয়াতে আমাৰ বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে অপৰাধ হ'ব পাৰে অপৰাধ আমাৰ মানে আপোনালোকে ক্ষমা কৰি আমাক মৰমৰ আশীৰ্বাদ দি যাব আমি হুঁচৰি গাইছোঁ নাম গাইছোঁ বিহু মাৰিছোঁ আৰু সকলোখিনি কৰিছোঁ আৰু এতিয়া বেলেগৰ ঘৰত যাওঁ আৰু এনি টাইম যদি এনেকৈ ভিডিঅ' কৰি থাকোঁ তেতিয়া বেয়াও দেখে নহয় এতিয়া গৈ আছোঁ আমাৰ নাচনী কেনেকুৱা লাগিছে ভাল লাগিছে একেটা লাজে কৰিলে
আৰু আজি ৰ'দটো বহুত পৰিছে, বহুত গৰম দিছে, গতিকে বহুত ভাগৰ লাগিছে। আৰু এতিয়া 3:15 হৈছে আৰু 3:15ত আমি হুঁচৰি গোৱা সমাপ্ত কৰি দিছোঁ আৰু গধূলা 5টা বজাৰ পৰা আকৌ হুঁচৰি গাব। তেতিয়া মই ভিডিঅ' কৰোঁ নে নকৰোঁ ঠিক নাই, গতিকে মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।